2021 বৰ্ষৰ DLED পাঠ্যক্ৰমত নামভৰ্তিৰ উপলক্ষে যি পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাৰ পাঠ্যক্ৰমৰ গণিতৰ বিষয়ৰ পৰা আজি আমি 10টা নিৰ্বাচিত প্ৰশ্ন লৈ আহিছোঁ। আহকচোন আমি গণিতৰ প্ৰশ্নকেইটা চাওঁ। এতিয়া আহোঁ আমি প্ৰথম প্ৰশ্নটোলৈ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল মণিয়ে 3 সমস্ত 2 ভাগৰ 1 কিলোগ্ৰাম আপেল আৰু 4 সমস্ত 4 ভাগৰ 3 কিলোগ্ৰাম নাচপতি কিনিলে। তাই মুঠতে কিমান কিলোগ্ৰাম ফল কিনিলে? তে ইয়াতে দেখা গৈছে তাই আপেল কিনিলে 3 সমস্ত 2 ভাগৰ 1 কিলোগ্ৰাম আৰু নাচপতি কিনিলে 4 সমস্ত 4 ভাগৰ 3 কিলোগ্ৰাম। এতিয়া আমাক প্ৰশ্নটোত সুধিছে কিমান কিলোগ্ৰাম ফল কিনিলে। তাৰমানে আমি এই দুটা যোগ কৰিব লাগিব। এই দুটা যোগ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? মিশ্ৰত আছে, মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃতলৈ নিব লাগিব। 2 3 গুণ 6, 6 1 7, তাৰমানে 2 ভাগৰ 7 কিলোগ্ৰাম যোগ 4 4 গুণ 16, 17 18 19, 4 ভাগৰ 19। এতিয়া যিহেতু আমাৰ ইয়াতে হৰ দুটা বেলেগ বেলেগ, গতিকে আমি হৰ একে কৰিব লাগিব। হৰ একে কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? 2 লগত 2 পূৰণ কৰিলে হ'ব আৰু 4 লগত 1 পূৰণ কৰিলে হ'ব। এতিয়া হ'ব 2 2 গুণ 4, 7 2 গুণ 14 যোগ 4 গুণ 4, 1 1 গুণ এইটো 1হে লিখিলোঁ মই, 19, 19 গুণ 19, 4 ভাগৰ 19। তে ইয়াতে এতিয়া হ'ব আমাৰ 4 দুটা হৰ একে হৈ গ'ল, 14 আৰু 4 ভাগৰ 33 কিলোগ্ৰাম ফল কিনিলে। ইয়াক আমি এতিয়া মিশ্ৰলৈ লৈ যাব লাগিব। মিশ্ৰ 4 8 গুণ 32, তাৰমানে 8 সমস্ত 4 ভাগৰ 4 8 গুণ 32 একে 33 কিলোগ্ৰাম। তাৰ পৰা উত্তৰটো হ'ব 8 সমস্ত 4 ভাগৰ 1 কিলোগ্ৰাম ফল মুঠতে মণিয়ে কিনিলে। এতিয়া আহোঁ আমি 2 নং প্ৰশ্নটোলৈ। প্ৰশ্নটো আপোনালোকে স্ক্ৰীণত দেখিছে। কোনো এটা নিৰ্বাচনত 500 জন ভোটাৰৰ 320 জনে সপক্ষে ভোট দিলে। কিমান শতাংশই সপক্ষে ভোট দিলে? এতিয়া আমাৰ ভোটাৰ কিমান? ভোটাৰ আছিলে 500 জন, তাৰে সপক্ষে ভোট দিলে 320 জনে। এতিয়া সুধিছে যে আমাক কিমান শতাংশই সপক্ষে ভোট দিলে, কিমান শতাংশ কিমান শতাংশ দিলে। এতিয়া আমি উলিয়াব লাগিব। আমি জানো যে 500ৰ ভিতৰত ভোট দিলে 320 জনে সপক্ষে। আমাক শতাংশ উলিয়াব দিছে, গতিকে আমি 100 শতাংশৰে পূৰণ কৰিব লাগিব। এতিয়া 0 0 কাটা গ'ল, এইটো 0 এইটো 0 গ'ল, থাকিলে তলত 5 ওপৰত 10 আৰু পূৰণ 32। 5ৰে যদি 10ক কৈ দিওঁ দুবাৰ, 32 দুগুণ 64, 64%। 64 শতাংশই সপক্ষে ভোট দিলে। 3 নং প্ৰশ্নটোলৈ। প্ৰশ্নটো হ'ল এটা টিভি 5600 টকাত কিনি 12 শতাংশ লাভত বিক্ৰী কৰিলে। টিভিটোৰ বেচা দাম কিমান? কিনা দাম কিমান? 5600 টকা। কিনা দাম 5600 টকা। লাভত বেচিছে 12 শতাংশ। এতিয়া আমাক কি উলিয়াব দিছে? বেচা দাম উলিয়াব দিছে। আমাক বেচা দাম উলিয়াব দিছে। এতিয়া তাৰমানে 12 শতাংশ লাভ মানে কি? 100 টকাত কিনি পেলাই 112 টকাত বেচিছে। তেতিয়াহ'লে 1 টকাত কিনিলে কিমানত বেচিব? 100 ভাগৰ 112 টকা। কিমানত কিনিছিলে? 5600 টকাত। 5600 টকাত কিনি পেলাই কিমানত বেচিব কিমানত? এতিয়া 100 ভাগৰ 112 ইনটু 5600। এতিয়া আমাৰ থাকি গ'ল 56 পূৰণ 112। এতিয়া পূৰণ কৰিলে কিমান হ'ব? 6272 টকা। এতিয়া টিভিটো এতিয়া বেচা দাম কিমান? 6272 টকা। এতিয়া আহোঁ আমি 4 নং প্ৰশ্নটোলৈ। প্ৰশ্নটো আপোনালোকে স্ক্ৰীণত দেখিছে। এটা শ্ৰেণীত
মুঠতে 40 জন ছাত্ৰ ছাত্ৰী আছে তাৰে 16 জনী ছাত্ৰী হলে ছাত্ৰীৰ শতাংশ কিমান আমাক শতাংশ উলিয়াব দিছে আকৌ শতাংশ উলিয়াব দিছে যে ছাত্ৰ ছাত্ৰী মুঠতে আছে 40 জন তাৰে 16 জনী ছাত্ৰী আমাক শতাংশ উলিয়াব দিছে যে ছাত্ৰীৰ শতাংশ কিমান আমি আগতো পাইছো ছাত্ৰীৰ শতাংশ উলিয়াবলৈ হলে আমি কি কৰিব লাগিব 100% ৰে পূৰণ কৰি দিব লাগিব তে ইয়াতে পূৰণ কৰিলে কি হ'ব 0 তে 0 গল 4 4 গুণ পূৰণ 10 4 পূৰণ 10 সমান 4 10 গুণ 40% তাৰ মানে আমাৰ কি সুধিছিলে ছাত্ৰীৰ শতাংশ 40% ছাত্ৰীৰ শতাংশ হ'ব 40 এতিয়া আমি 5 নং প্ৰশ্নটোলৈ এটা কাৰ্যালয়ত 45 জন কৰ্মচাৰী আছে তাৰে 25 গৰাকী মহিলা আৰু বাকি সকল পুৰুষ আমাক পুৰুষ আৰু মহিলা কৰ্মচাৰীৰ মাজত অনুপাত নিৰ্ণয় কৰিবলৈ দিছে এতিয়া মুঠ কৰ্মচাৰী মুঠ আছে কৰ্মচাৰী 45 জন তাৰে মহিলা 25 গৰাকী আৰু বাকি সকল পুৰুষ এতিয়া আমাক পুৰুষ আৰু মহিলাৰ অনুপাত লাগে প্ৰশ্ন আমি 45 পৰা 25 গৰাকী মহিলা বিয়োগ কৰি ল'ব লাগিব আমি বিয়োগ কৰি ল'লে কিমান পাম আমি পাম 20 জন তাৰ মানে পুৰুষ 20 জন পালো এটা আমি অনুপাতটো উলিয়াব লাগিব এটা আমাৰ মহিলা কিমান 25 গৰাকী পুৰুষ 20 জন আমাক পুৰুষ আৰু মহিলাৰ অনুপাতটো উলিয়াব দিছে তাৰ মানে 20 অনুপাত 25 লঘিষ্ঠ আকাৰলৈ লৈ যাব লাগিব ভগ্নাংশলৈ নি লঘিষ্ঠ আকাৰলৈ নিলে কি হ'ব 5 এ হৰণ কৰিলে আমাৰ কিবাৰ যাব 5 4 গুণ 20 5 5 গুণ 25 তাৰ মানে আমাৰ হ'ব 4 অনুপাত 5 তাৰ মানে পুৰুষ আৰু মহিলাৰ অনুপাত 4 অনুপাত 5 এটোৱে হ'ল উত্তৰ এতিয়া আমি 6 নং প্ৰশ্নটোলৈ এটুকুৰা মাটিৰ দৈৰ্ঘ্য 60 মিটাৰ আৰু প্ৰস্থ 25 মিটাৰ মাটি টুকুৰাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত নিৰ্ণয় কৰা প্ৰশ্নটো আপোনালোকে স্ক্ৰীনত দেখিছে দৈৰ্ঘ্য আছে 60 মিটাৰ প্ৰস্থ 25 মিটাৰ এটা আমাক কি উলিয়াব দিছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত মানে 60 অনুপাত 25 আমি ইয়াক লঘিষ্ঠ আকাৰলৈ নিব লাগিব ভগ্নাংশ আকাৰ নি পেলাই আমি লঘিষ্ঠ আকাৰলৈ লৈ গ'লে হলে আমি কিহে হৰণ কৰিম 5 এৰে হৰণ কৰিম 5 5 গুণ 25 5 12 গুণ 60 5 ভাগৰ 12 ইয়াক আৰু সৰু নহয় গতিকে উত্তৰটো হ'ব 12 অনুপাত 5 তাৰমানে দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত মাটি টুকুৰাৰ 12 অনুপাত 5 এটোই হ'ল উত্তৰ এতিয়া আহো আমি পৰৱৰ্তী প্ৰশ্নটোলৈ 7 নম্বৰ প্ৰশ্ন আমাৰ প্ৰশ্নটো কি আছে এখন আয়তাকাৰ পথাৰৰ কালি উলিওৱা যাৰ দিশ 500 মিটাৰ আৰু প্ৰস্থ 300 মিটাৰ পথাৰখন আয়তাকাৰ ইয়াৰ দিশ 500 মিটাৰ প্ৰস্থ 300 মিটাৰ তে আমাক কি উলাব দিছে কালি মানে ঠাইটুকুৰাৰ ভিতৰৰ মাটিৰ পৰিমাণ তে আমি জানো যে আয়তৰ কালি উলোৱাৰ সূত্ৰটো হৈ গ'ল দিশ পূৰণ প্ৰস্থ দিশ 500 পূৰণ প্ৰস্থ 300 পূৰণ কৰিলে কিমান হ'ব 5 3 গুণ 15 4টা 0 1,50,000 বৰ্গ মিটাৰ তেতিয়াহ'লে কি পথাৰখনৰ কালি 1,50,000 বৰ্গ মিটাৰ এতিয়া আমি 8 নং প্ৰশ্নটোলৈ 8 নং প্ৰশ্নটো কি আছে এটুকুৰা মাটিৰ দিশ 100 মিটাৰ আৰু প্ৰস্থ 80 মিটাৰ ধৰি ললো এটুকুৰা আমাৰ মাটি ইয়াৰ দিশ আছে 100 মিটাৰ প্ৰস্থ 80 মিটাৰ ইয়াৰ কি উলাব দিছে এতিয়া আমাৰ পৰিসীমা আয়তৰ পৰিসীমা ওলোৱাৰ সূত্ৰটো কি 2 পূৰণ দিশ যোগ প্ৰস্থ 2 পূৰণ দিশ আছে 100 মিটাৰ প্ৰস্থ আছে 80 মিটাৰ এতিয়া হ'ব 2 পূৰণ 100 360 মিটাৰ আমাৰ
আয়তাকাৰ মাটিডোখৰৰ পৰিসীমা হ'ব 360 মিটাৰ। আহোঁ আমি 9 নং প্ৰশ্নটোলৈ। 9 নং প্ৰশ্নটো হ'ল এজন দোকানীয়ে এটা চাৰ্ট 250 টকাত কিনি 220 টকাত বিক্ৰী কৰিলে, কিমান শতাংশ লোকচানত দোকানীজনে বিক্ৰী কৰিলে? এতিয়া চাৰ্টটোৰ কিনা দাম 250 টকা, বিক্ৰী মূল্য 220 টকা। এতিয়া আমাক সুধিছে যে কিমান শতাংশ লোকচানত বেচিলে। এতিয়া তেওঁৰ লোকচান হ'ল কিমান? 250 টকাত কিনি পেলাই 220 টকাত বেচিছে, 30 টকা লোকচান। কিন্তু আমাক লোকচানটো কিহত উলিয়াব দিছে? শতাংশত উলিয়াব দিছে। এতিয়া আমি জানো যে লোকচানৰ শতাংশ ওলোৱাৰ সূত্ৰটো কি? তলত কিনা দাম, ওপৰত লোকচান, যেহেতু আমাক লোকচানৰ শতাংশ উলিয়াব দিছে পূৰণ 100%। কিনা দাম কিমান আছিলে? 250 টকা, বিক্ৰীৰ দাম 220 টকা, লোকচান 30 টকা, 30 পূৰণ 11, 12% হৈ গ'ল লোকচান। তো দোকানীজনৰ লোকচান হৈছিলে 30 টকা, আৰু তাক যদি আমি শতাংশত উলিয়াওঁ তেতিয়াহ'লে হ'ব 12% লোকচান হৈ গ'ল। আমাৰ লোকচানৰ সূত্ৰটো বহুৱাই পেলাই আমি যিকোনো অংক আমি এনেকৈ লোকচানৰ শতাংশ উলিয়াব দিয়াবোৰ কৰিব পাৰিম যে তলত কিনা দাম, ওপৰত লোকচান পূৰণ 100%। এই সূত্ৰটো আপোনালোকে মনত ৰাখিলে যিকোনো লোকচানৰ শতাংশ ওলোৱা অংক কৰিব পাৰিব। এতিয়া আহোঁ আমি 10 নং অংকটোলৈ। এখন গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠানৰ 7 দিনৰ বিক্ৰী এনেধৰণৰ: সোমবাৰ 50খন, মঙ্গলবাৰ 45খন, বুধবাৰ 35খন, বৃহস্পতিবাৰ 55খন, শুক্ৰবাৰ 40খন, শনিবাৰ 60খন আৰু দেওবাৰে 9খন। আমাক সুধিছে গড় বিক্ৰী কিমান, প্ৰতিষ্ঠানটোৰ গড় বিক্ৰী কিমান। এতিয়া এইটো অংক আমি কেনেকৈ কৰিম? আমাক যিহেতু গড় উলিয়াব দিছে, আমি 7 দিনৰ বিক্ৰী, তাৰমানে আমি 7ৰে মুঠ 7 দিনৰ বিক্ৰীক কি কৰিব লাগিব? হৰণ কৰিব লাগিব। বিক্ৰীক যোগ কৰি পেলাই আমি 7ৰে হৰণ কৰিব লাগিব। এতিয়া 7 দিনৰ বিক্ৰীক যোগ কৰিলে হ'ব 294খন, 294, তাক আমি হৰণ কৰিম 7ৰে। 294 7ৰে হৰণ কৰিলে হ'ব 42খন, তাৰমানে প্ৰতিষ্ঠানটোৰ গড় বিক্ৰী এভাৰেজ 42খন। DLED পাঠ্যক্ৰমত নামভৰ্তিৰ উপলক্ষে যি প্ৰি এণ্ট্ৰি টেষ্ট অনুষ্ঠিত হ'ব, তাৰে আজি আমি গণিতৰ নিৰ্বাচিত 10টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াই দিলোঁ। ইয়াৰ পূৰ্বেও আমি গণিতৰ আৰু 2টা ভিডিঅ' প্ৰস্তুত কৰি এই চেনেলতে আগবঢ়াইছোঁ। সেই ভিডিঅ' দুটা আপোনালোকে আই বাটনত বা এণ্ড স্ক্ৰীণত দেখিবলৈ পাব। ভাষা পাঠ্যক্ৰমৰ পৰাও আমি প্ৰায় 50টা নিৰ্বাচিত প্ৰশ্ন প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই থৈছোঁ। আই বাটনত ইচ্ছা কৰিলে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। আগন্তুক দিনবোৰত DLED পাঠ্যক্ৰমত নামভৰ্তিৰ উপলক্ষে যি পৰীক্ষা অনুষ্ঠিত হ'ব, সেই পৰীক্ষা সম্পৰ্কীয় আৰু কেইবাটাও ভিডিঅ' আমি লৈ আহিম। তেতিয়ালৈকে চেনেলটো আপোনালোকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।